নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আপোনালোকৰ বাবে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰ লগতে ভিডিঅ'টোত এটা লাইক আৰু এটা শ্বেয়াৰ কৰি দিব তেন্তে আহক বন্ধু বান্ধৱীসকল আজিৰ খবৰকেইটা আৰম্ভ কৰক মাটি কিনা বেচাৰ ক্ষেত্ৰত নতুন নিয়ম আনিব চৰকাৰে হয় বন্ধু বান্ধৱীসকল এইবাৰ মাটি কিনা বেচাৰ ক্ষেত্ৰত নতুন নিয়ম আনিব চৰকাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা মাটি কিনা বেচাৰ ক্ষেত্ৰত প্ৰয়োজন নহব এনঅচিৰ মণ্ডল চক্ৰ বিষয়ে লিখি দিয়া তথ্য মেপ লৈ ৰূপান্তৰ কৰিব চৰকাৰে মেপত লিখা থাকিব মাটিৰ গৰাকীৰ নাম মিছন বসুন্ধৰা 3ৰ জৰিয়তে এই কাম কৰিব চৰকাৰে মাটি কিনা বেচাৰ ক্ষেত্ৰত এইদৰে নতুন নিয়ম আনিব চৰকাৰে লগতে আজিৰ পৰৱৰ্তী খবৰ শূন্য হ'ব আপোনাৰ বিদ্যুতৰ বিল হয় বন্ধু বান্ধৱীসকল ঘৰতে বিদ্যুৎ উৎপাদন কৰি উপাৰ্জন কৰিব পাৰিব টকা নৰেন্দ্ৰ মোদী চৰকাৰৰ বৃহৎ ঘোষণা কৰিব ফ্ৰী বিদ্যুতৰ বাবে আবেদন প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনিৰ অধীনত এই সুবিধা লাভ কৰিব আপুনি লগ ইন কৰক আপুনি pmsuryaghar.gov.in ৱেবছাইটত লগ ইন কৰাৰ পিছত সিলেক্ট কৰিব লাগিব ৰাজ্য আৰু সাব ডিভিজন আৰু তাৰ পিছত আবেদনকাৰীয়ে দিব লাগিব মোবাইল নম্বৰ ইমেইল আইডি আৰু কনজিউমাৰ নম্বৰ আবেদনত অনুমোদন পালে স্থাপন কৰা হ'ব সৌৰ প্লান্ট সমূহ এই প্ৰকল্পটোৰ জৰিয়তে 300 ইউনিটলৈকে বিনামূলীয়া হ'ব আপোনাৰ বিদ্যুৎ অধিক বিদ্যুৎ উৎপাদন কৰি আপুনি উপাৰ্জন কৰিব পাৰিব টকা আজিৰ পৰৱৰ্তী খবৰ ৰাজ্যত বন্ধ হ'ব দ্বিতীয় কাৰ্যালয় এইবাৰ দ্বিতীয় কাৰ্যালয় বন্ধ কৰিব চৰকাৰে এতিয়াৰ পৰা যান-বাহনৰ সকলো কাম-কাজ হ'ব অনলাইন যোগে দালাল ৰাজ বন্ধ কৰিবলৈ চৰকাৰৰ ডাঙৰ পদক্ষেপ দালাল ৰাজৰ জৰিয়তে যান-বাহনৰ কোনো কাম-কাজ নচলিব লাইসেন্সৰ পৰা আৰচিলৈকে যান-বাহনৰ অনুজ্ঞাপত্ৰ সকলো কাম কৰিব লাগিব অনলাইনৰ জৰিয়তে দ্বিতীয় কাৰ্যালয়ত নচলিব কোনো কাম-কাজ আবেদন প্ৰক্ৰিয়াৰ পৰা লাইসেন্স পোৱালৈকে অনলাইনতে হ'ব সকলো প্ৰক্ৰিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য ইয়াৰ উপৰিও আভ্যন্তৰীণ জল পৰিবহণ বিভাগ এমপ্লয়মেণ্ট এক্সচেঞ্জ বিভাগ বন্ধ কৰাৰ চিন্তা চৰ্চা এইবাৰ চৰকাৰৰ এইদৰে এইবাৰ কেইবাটাও বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই